ডাক্তৰ দীপক কুমাৰ শৰ্মাৰ এটি কবিতা নিৰ্যাস। জীৱনক আৰু নতুনকৈ চোৱাৰ প্ৰয়োজন নাই। তোমাৰ সহপাঠীসকললৈ চোৱা, তেওঁলোকেই ক'ব তোমাক জীৱন কি। একোডাল ৰূপালী চুলি সোঁৱৰাই থাকে জীৱনৰ পুৱা গধূলি। সকলো প্ৰান্তৰে শেষ আছে আৰু সকলো শেষৰ আদি। দেখা অদেখা সকলোতে সোণালী সূতা, চাৰুলীয়া শিপাৰ পৰা ঘাই শিপা। তোমাৰ সহপাঠীয়ে ক'ব কিয় লাগে এখন গভীৰ অৰণ্য, এখন মুকলি গাঁও। কিয় লাগে এজাক চহিজ, এখন বোজা ভৰা নাও। অনিশ্চয়তা কিয় লাগে প্ৰাচীৰ ভেদ কৰি তছনছ কৰিব পৰা হত্যা। অমৃত বুলি হলাহল পান কৰিছে সহপাঠী অনেকে হলাহল বুলি অমৃত। আদৃত বুলি অনেক হৈছে অনাদৃত, অনাদৃত বুলি আদৃত। সকলো নহয় পৰিকল্পিত, আলফুলে লেখা কবিতাৰ দৰে চন্দিত, পৰিশীলিত সদা বন্দিত। সহপাঠীয়ে তোমাক ক'ব জীৱনত কিমান সন্ধিক্ষণ, যিমান উৎসৱ তাতোকৈ বেছি ৰং। মসৃণ যিমান তাতোকৈ অধিক একা বেকা খহতাপথ। চলি থাকে কিদৰে তাত অশ্বমেধৰ দুৰ্জেয়ৰত। কেতিয়াবা সৰল ৰক্ষিক, কেতিয়াবা বহুমাত্ৰিক, কেতিয়াবা তাৎক্ষণিক, কেতিয়াবা সাৰ্বকালিক। তোমাৰ সহপাঠী হ'ব পাৰে ৰৌদ্ৰস্নাত, নহ'লে বা বৰ্ষাত বিধৌত। জীৱন যুদ্ধত ক্লান্ত ক্লিষ্ট, নহ'লে বা উৎফুল্লিত। তেওঁই পিছে তোমালৈ কঢ়িয়াব পাৰে সোণালী দিনৰ পাঞ্চৈ। আলিৰ ধূলি উৰুৱাই ঘূৰাই আনিব পাৰে তোমাৰ গৰখীয়া ল'ৰাটি কৰি হৈ চৈ। যি দেখিছে জীৱন সিহে দিব পাৰে জীৱন, যি কৰিছে জীৱন ভিক্ষা সিহে দিব পাৰে জীৱনৰ দীক্ষা। তোমাৰ সহপাঠী এতিয়া বুদ্ধ, নহ'লে বা অনিৰুদ্ধ, জীৱনৰ ৰসত মুগ্ধ। তেওঁই তোমালৈ কঢ়িয়াই আনিব পাৰে জীৱনৰ সুবাস। ধুমুহা আঁতৰাই আনিব পাৰে তোমাৰ সুৰুযমুখী যাত্ৰাৰ নিৰ্যাস।